নমস্কাৰ। ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ তৰফৰ পৰা আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে দলৰ ৰাষ্ট্ৰীয় সভাপতি শ্ৰীযুত জগত প্ৰকাশ নাড্ডা ডাঙৰীয়াৰ লগতে অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী শ্ৰীযুত সৰ্বানন্দ সোণোৱালদেৱ, ভাৰতীয় জনতা পাৰ্টিৰ সন্মানীয় সভাপতি শ্ৰীযুত ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়া আৰু নেডাৰ আহ্বায়ক ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অংশগ্ৰহণ কৰিবলগীয়া ভাৰ্চুৱেল ৰেলী অসম জনসংবোধনৰ প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। 23 জুন মঙলবাৰে বিয়লি 4:30 বজাৰ পৰা অনুষ্ঠিত হ'বলগীয়া এই ভাৰ্চুৱেল ৰেলী বৈদ্যুতিক মাধ্যমৰ উপৰিও ভাৰতীয় জনতা পাৰ্টিৰ অফিচিয়েল ফেচবুক পেজ বিজেপি আসাম প্ৰদেশৰ জৰিয়তে পোনপটীয়াকৈ সকলোৱে অংশগ্ৰহণ কৰিব পাৰিব। দলৰ প্ৰতিটো পৰ্যায়ৰ প্ৰতিগৰাকী সদস্য, শুভাকাংক্ষী তথা ৰাইজৰ লগতে মাননীয় সাংসদ, মাননীয় মন্ত্ৰী বিধায়কসকলে দলৰ অফিচিয়েল পেজ বিজেপি আসাম প্ৰদেশ শ্বেয়াৰ কৰিবলৈ ৰাজ্যিক সমিতিয়ে আহ্বান জনাইছে। আহক সকলোৱে মিলি এই বিশাল ভাৰ্চুৱেল ৰেলীত অংশগ্ৰহণ কৰোঁ। ধন্যবাদ।